Orlando. Legacy DTR Coast Student Union তেখেতসকলে আদৰি জনাব বিচাৰিছে তাৰ কাৰণে তেখেতসকলক আমাৰ শিৱ মহাদয়ক আদৰি জনাবলৈ মই অনুৰোধ কৰিছোঁ। লাগিব আমাৰ ডাইৰেক্টলি আমি 8টা সিটত কন্টেস্ট কৰিছোঁ আৰু 8টা সিট আমাৰ খুব ভালকৈ প্ৰচাৰ অভিযান চলি আছে। আমাৰ গ্ৰাছৰুট লেভেললৈকে বুথ কমিটিলৈকে ষ্ট্ৰংলি কাম কৰি আছে আৰু এইবাৰ নিৰ্বাচনত 8টা সিট জিকাটো নিশ্চিত হৈছে আৰু বিজেপি আৰু UPPL মিলি পেলাই এই 12টা যিটো সিট আছে আমাৰ কাউন্সিলৰ ভিতৰত 12টা সিটটো জিকিবলৈ গৈ আছে। ইয়াত কোনো সন্দেহ নাই আৰু অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ পুনৰ আহিব, NDA চৰকাৰ আহিব আৰু এই কাৰণে আহিব যে ইয়াত কোনো ৰাইজৰ হাতত ওচৰত বিকল্প নাই। যিটো মহাজোঁট আছে ইয়াত কোনো ফেচ ভেলু নাই। ৰাইজে হাগ্ৰামাৰ মুখত চাই ভোট নিদিয়ে, বদৰুদ্দিনৰ মুখত চাই ভোট নিদিয়ে। ভোট দিবৰ কাৰণে কংগ্ৰেছৰ কোনো লিডাৰ নাই আৰু সেইকাৰণে ৰাইজে এতিয়া বিজেপি অগপ আৰু UPPLৰ যিটো নেতৃত্ব সেই নেতৃত্বৰ মাজতে ৰাইজে আজি মতদানটো দিবলৈ গৈ আছে, ভোটটো দিবলৈ গৈ আছে আৰু নতুন পুনৰ বিজেপি চৰকাৰ আনিবলৈ ৰাইজে সিদ্ধান্ত লৈছে। চাওক মাইনৰিটি ভোটটো মাইনৰিটিয়ে ডিচাইড কৰিব, কিন্তু ইতিমধ্যে UPPLত বহুত মাইনৰিটি যোগদান কৰিছে আৰু সকলো জাতি জনগোষ্ঠী এইবাৰ দলে বলে ওলাই আহিছে। আপোনালোকে দেখিছে সদায় BPFৰ পৰা হাজাৰ মানুহ আমাৰ তাত জইন কৰি আছে আৰু সেইকাৰণে এই 4টা যিটো সিটৰ কথা কৈছে চিডলিলৈকে এই সিটকেইটাত কোনো সন্দেহ নাই। প্ৰত্যেকটো সিট UPPLে জিকিব, এইটো চিয়ৰ হৈছে। ফাৰ্ষ্ট পেজৰ 47টা সিটৰ ভিতৰত 47টা সিট মিত্ৰজোঁটে পাবলৈ গৈ আছে, মহাজোঁটে ইয়াতে এখন নাপায়। আৰু যিটো কৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী জননেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কোকৰাঝাৰলৈ আহিব, ইয়াৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। হাগ্ৰামা মহিলাৰীয়ে যদি দিল্লী গুৱাহাটী মোৰ সম্পত্তি ওলাই দিব পাৰে তেনেহ'লে মই নিজে জেলত যাম। কিন্তু হাগ্ৰামা মহিলাৰীৰ সম্পত্তি ওলাই দিয়াৰ পিছত হাগ্ৰামা মহিলাৰী জেলত যাব সাজু আছেনে নাই ৰাজহুৱা কৰক। হাগ্ৰামা মহিলাৰী 70 বছৰত কিমান সম্পত্তি কামালে, ক'ত হোটেল কিনিলে, ক'ত বিজনেছ কৰিলে, এইটো ৰাজহুৱা কৰক সাহস গছি যদি। আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ যদি কোনোবা সম্পত্তি দিল্লী গুৱাহাটী ক'ৰবাত ওলাই দিব পাৰে, হাগ্ৰামা মহিলাৰী নহয়, মই নিৰ্বাচন প্ৰচাৰ বাদ দি মই নিজে জেলত যাম। আৰু হাগ্ৰামা মহিলাৰীৰ কথা কোনো ভেলু নাই। তেখেতে ঠগ প্ৰবঞ্চনা কৰি ভ্ৰষ্টাচাৰ কৰিছে, ৰাইজক ঠগাই পেলাই লুটি পুটি 2300 কোটি টকা আত্মসাৎ কৰিছে। আজি হোটেল বনাইছে, ক্ৰেচাৰ মেচিন বনাইছে, দুনিয়াৰ বেপাৰ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। মই তেখেতক বেপাৰী বুলি ক'ব লাগে, সেইকাৰণে মোক কৈ থাকে, মই সেইবিলাক শব্দ ক'বলৈ ভাল নাপাওঁ। এইকাৰণে আজিৰ পৰা ময়ো কৈছোঁ যে বড়োলেণ্ডৰ চবচে ডাঙৰ বেপাৰীটো হ'ল হাগ্ৰামাতকৈ ডাঙৰ বেপাৰী আৰু বড়োলেণ্ডত একো নাই। গতিকে মই হাগ্ৰামা মহিলাৰীক ৰাইজক যাতে ঠগ প্ৰবঞ্চনা নকৰে, তেখেতে বেপাৰী হিচাপে থাকক, বেপাৰ কৰক। ৰাইজক ৰাজনৈতিক প্ৰতিনিধিত্ব যিহেতু তেখেতে দিব নোৱাৰে, ভাল শাসন যিটো দিব নোৱাৰে, তেখেতে ৰাজনীতিৰ পৰা সন্ন্যাস লওক, মই এইটো আহ্বান কৰিছোঁ। কেন্দ্ৰীয় নেতা আহিব, ৰাজ্যৰ নেতা আহিব, বহুখিনি নেতা এই আমাৰ 3rd ফেজৰ কাৰণে কেম্পিং কৰিবলৈ আহিব। থেংক ইউ। কিয়নো ইয়াত 30 বছৰে বিধায়িকা আৰু মন্ত্ৰী হোৱাৰ পিছতো ইয়াত মেইনলি যিবিলাক সমস্যা আছে সেইবিলাক সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁ কোনো চেষ্টা নকৰিলে। কৃষি দপ্তৰৰ মন্ত্ৰী আছিলে, বন বিভাগৰ মন্ত্ৰী আছিলে, ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিলে। আজি 20 মুৰিত ইমান যে হাজাৰ মানুহ যে সমাগম হৈছে, কিয় সমাগম হ'ল? ইয়াত অকল বড়ো নহয়, আদিবাসীও আছে, গোৰ্খাও আছে, বিভিন্ন জাতি জনগোষ্ঠী আছে। এই অঞ্চলত প্ৰধান সমস্যাটো হ'ল মাটিৰ সমস্যা। তেওঁলোকে 40 বছৰতকৈ বেছি হ'ল এই অঞ্চলত বসবাস কৰাটো, কিন্তু তেওঁলোকৰ যি মাটিৰ পাট্টা সেই মাটিৰ পাট্টাটো তেওঁলোকে নাপালে। তেওঁলোকে কৰিব লাগিছিল। BPF ইয়াত 15 বছৰ শাসন কৰিছে। প্ৰমীলা ৰাণী বাইদেউ ইয়াত ফৰেষ্ট মিনিষ্টাৰ আছিল, কিন্তু তেওঁ সফল নহ'ল, তেওঁ নকৰিলে, কৰাৰ কোনো ইচ্ছা দেখা নগ'ল, যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে
বাবে এইবাৰ মোক ভোটদান কৰিব তেওঁলোকে বিকল্প বিচাৰিছে ভাৰতত এটা আইন আছে ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট এই আইন মতে এই অঞ্চলৰ মানুহবিলাকে মাটিৰ পট্টা পাব লাগিছিল কিন্তু নহ'ল যাৰ কাৰণে স্কুল কলেজ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত একো নাই চিকিৎসালয়ো নাই দুখনমান ইয়াত চাব চেণ্টাৰ আছে যিটো চাফিচিয়েণ্ট নহয় ইয়াৰ কাৰণে সিহঁতে খুব দ হৈছে আৰু তেওঁলোকে এতিয়া ওলাই আহিছে आरो मानो जिराया जानो आइजोफ्रा जोङो जा एसे सुबिदा मोनो जोङो जोंनि गोहोखौ दिन्थिखायो मा मावनो हादों मा मावनो हायाखै आरो भोट दानबाबो आइजोफ्रासो बांसिन তেনেকুৱা নাই ইয়াত প্ৰায় 90,000 বড়ো ভোট আৰু আন জাতি জনগোষ্ঠীৰ 20,000 21,000 বেঙ্গলী হিন্দু 20,000 বেঙ্গলী মুছলমান 14,000 কোচ ৰাজবংশী 11,000 সান্তালী এনেকুৱাহে ভোট আছে গতিকে ইয়াত বেলেগ সমষ্টিৰ নিচিনা নহয় গতিকে ৰাইজ বড়ো ৰাইজ ইউপিপিএলৰ লগতে সদায় আছে আগৰ পৰাই গতিকে এইবাৰ এই কাউন্সিলত ইউপিপিএল চৰকাৰ গঠন কৰাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ ইউপিপিএলত আছে তেওঁলোকে দেখিছে সম অধিকাৰ ইয়াত পাইছে মাটিৰ পট্টা ইয়াত পাইছে আৰু আমাৰ আজি সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকে আজি সেইকাৰণে ওলাই আহিছে বিজেপিৰ লগত যেটি ইউপিপিএল আছে বিজেপিৰ চৰকাৰ ইয়াত আহিব গতিকে এনডিএক সাপোৰ্ট কৰা বহুত সংগঠন আছে তেওঁলোকে আজি মোক সমৰ্থন কৰাৰ কাৰণে মোৰ বহুত ইজি হৈ আছে এই সমস্যা